কাৰ্বি আংলং জিলাৰ বৰপথৰ পুলিচ ষ্টেচনৰ গৰম পানীত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত বাছৰ চালক। কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। গোলাঘাট অভিমুখী AS03 BC4707 নমাপুৰৰ যাত্ৰীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা অহা AS05 AC1160 নম্বৰৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। বাছখনৰ চালক গোলাঘাট ৰঙাজানৰ বাবুল আলী থিতাতে নিহত। বাছখনৰ কেইবাগৰাকী যাত্ৰী সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। वीडियो क्यों कर रहा है तुम? क्या कहेंगे?